To my YouTube channel Borsa Service Vlogলৈ আপোনালোকক স্বাগতম আৰু এতিয়া বাজিছে 7:30 ৰাতিপুৱা 7:30 বাজিছে মই পাকঘৰৰ পৰা আজি ভ্লগটো আৰম্ভ কৰিলোঁ আমাৰজনক খুৱাই বুৱাই পঠিয়াই টিফিন চিফিন তেওঁক বান্ধি দি পঠিয়ালোঁ তেওঁ টিফিন চিফিন লৈ গ'ল আৰু এতিয়া মই চাহ বনাই আছোঁ লাল চাহ বিনা চেনি মাক আজিকালি বিনা চেনি চাহ দিওঁ গুড় দিওঁ লগত গুড় অকণ খাই চাহ খাই লওঁ চাহ খাই আজি এফালে গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ আৰু লগ পাই আছোঁ পিছত আমি চাহকণ খাই লওঁগৈ ফাইনেলি মাহী ঘৰ আহি পাই গ'লোহি এয়া মাহী এয়া বা এয়া আমি চাহ খাবলৈ লৈছোঁ এয়া চাহ খাই আছে মাহঁতে এয়া ছোৱালী আমি চাহটো খাই লওঁ তাৰপৰা আকৌ মাহীহঁতৰ লগত কথা পতা দেখুৱাই আছোঁ আপোনালোকক এয়া ভাত খাবলৈ লৈছোঁ এয়া মায়ে খাই আছে এয়া মামা এয়া মাহী এয়া বা এয়া চব আজি বায়ে বনাইছিলে দেই কেনেকুৱা হৈছে কওক আপোনালোকে খানাটো মা তই কওক কেনেকুৱা হৈছে এয়া মাংস এয়া সৰিয়হ চাটনি এয়া মাছৰ ভাজি এয়া ভাত আৰু এয়া ভাজি এয়া দেখিছেই নহয় আপোনালোকে আৰু কি আছে লোভ পানী পৰাকৈ এয়া মাহীয়ে ধুনীয়াকৈ খাই আছে এয়া মায়ে মাছৰ কাঁইট চুপি আছে দেই এয়া ময়ো খাই লওঁ ভাতটো মুখৰ আগত দেখি ৰখি থাকিব নোৱাৰিতো খাই পিনি আকৌ আপোনালোকৰ লগত লগ পাই আছোঁ মাহী ঘৰৰ পৰা যাবলৈ ওলাইছোঁ এয়াফালে আমাৰ ছোৱালী শুই আছে আমি যাম আৰু এতিয়া মাহী ঘৰটো এইটো মাহী ঘৰ এইটো বা ল'ৰা এইটো আমাৰ বা ল'ৰা দেই আহি পাই গ'লোহি আহি পিউ শুলে পিউ খুৱাই দিছোঁ আঁঠুৱাটো তৰি দিছোঁ তাইক আৰু যিহেতু কাতি বিহু পালেহি সেইটো কাৰণে ঘিলা পিঠা কেইটামান বনাবলৈ ধৰিছোঁ আৰু মই মাছ ফ্ৰাই কৰি আছোঁ মই মাছ ফ্ৰাই কৰি আছোঁ অলপ ফ্ৰাই কৰি হ'ল আৰু এইপিনে যিহেতু বিহু পাইছেহি সেইটো কাৰণে মায়ে ঘিলা পিঠা কেইটামান বনাইছে এয়া ঘিলা পিঠা গুলি লৈছে আৰু এয়া ভাজি আছে এয়া মা পিউ শুই থাকোঁতে আমি সকলোৱে কাম কৰি আছোঁ ভাগে ভাগে আজি আপোনালোকক মায়ে কাম কৰাও দেখাই দিছোঁ আকৌ মানুহে ক'ব নহয় যে অকল আই কাম কৰি থকাকেইটাহে দেখায় এয়া মায়ে ঘিলা পিঠা ভাজি আছে আৰু মায়ে বনোৱা ঘিলা পিঠাকেইটা খাবলৈ বৰ ধুনীয়া হয় আমি খাই ভাল পাওঁ সেয়া দেখিছেনে কি ধুনীয়াকৈ পিঠাটো ফুলি আহিছে ধুনীয়াকৈ পিঠাটো ফুলি আহিছে আমাৰ মায়ে বনোৱা ঘিলা পিঠাৰ ষ্টাইলটো বেলেগ সেইখন সময়ত ভিডিঅ' কৰা নহ'লে পিউক মই শুৱাই আছিলোঁ আমাৰ ঢেঁকী নাই আমি মিক্সিতে খুন্দোঁ মিক্সিত খুন্দিলেও আমাৰ পিঠাকেইটা ধুনীয়া হয় বৰা চাউলৰ পিঠাকেইটাও ধুনীয়া হয় ফ্ৰাই কৰি হৈ গ'ল আৰু এইপিনে ভেন্দি ভাজি বনাইছোঁ বনাই হৈ গ'ল এতিয়া খাবলৈ আছে মানুহজন আহিবলৈ আছে তাৰপিছতে এতিয়া মোৰো অলপ টোপনি আহিছে দিনটো ঘূৰি যদিও আলহী ঘৰলৈ গৈছোঁ ভাগৰ লাগিছে খুব বিশেষকৈ এতিয়া বতৰটো ইমানেই ধুনীয়া কৰিছে মানে টোপনি আহি গৈছেগৈ বতৰটো একদম পূৰা বৰষুণ দিছে আমি গাড়ীত আহি থাকোঁতেই বৰষুণ দিছিলে কিন্তু আমি ভাবিছোঁ এনেকুৱা গাজনি ঢেৰেকনি মাৰিছে বেয়া ভয়ো লাগিছে পিউক লৈ আহিছোঁ মায়ে মই আৰু এতিয়া পিউ শুই আছে পিউ আমাৰ বৰ উৎপতীয়া হৈছে
তাৰপিছতে মাহীহঁতৰ ঘৰৰ পৰা আহি খানা পিনা বনালোঁ। খানা পিনা বনালে কিন্তু ক'ৰবালৈ গ'লে কি হয় বনাবলৈতো মন নাযায় জানেই, হ'লেও বনালোঁ। বিহু পাইছেহি, সেইটো কাৰণে বনাই মেলি ল'লোঁ। সেই সোনকালে কামবোৰ থৈ দিয়া নাই, থৈ দিলেই মানে একেদিনাখনে কৰিবলৈ থাকিলে বহুত বেছি কষ্ট হৈ যায়, সেইটো কাৰণে আধা আধাকৈ বনাই আছোঁ। আৰু পিউহেঁতি নোৱাৰি, এজনীয়ে পিউক ধৰি দিলেহে বনাব পাৰি, সেইটো কাৰণে বনাই মেলি হৈ গ'ল। আৰু ভাবিছোঁ এতিয়া ভ্লগটো সামৰি লওঁ, তো অকণমান ৰেষ্ট লওঁ, শুই লওঁ। তাৰপিছতে আকৌ বা আঙুঠি পিন্ধোৱা আছে, বা আঙুঠি পিন্ধোৱাৰ ভিডিঅ' দিম আপোনালোকৰ মাজলৈ, বাক দেখুৱাই থাকিম, বাক দেখুৱাম, মোৰ ঘৰৰ ফেমিলিক দেখুৱাম। ঠিক আছে, আকৌ নেক্সট ব্লগত লগ পাই আছোঁ। বাই বাই।